আপোনালোক কৰোণা চলি আছে, সুস্বাস্থ্য কামনা কৰিলোঁ। আজি এটা সৰু ৰেচিপি লৈ আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ। তো ৰেচিপিটো বনাব মই আৰম্ভ কৰোঁ। মাছ লৈছোঁ, সৰু মাছ, পুঠি মাছ হয়। অকণমান হালধি, ইয়াত 2 চকল হালধি লৈছোঁ মই, আৰু মই লৈছোঁ ইয়াত গোলমৰিচ। আপোনালোকে গোলমৰিচটো ড্ৰাই গোলমৰিচ, শুকান গোলমৰিচো ল'ব পাৰে, তেতিয়াহ'লে 1 চামুচ দিব। আৰু এয়া হ'ল অকল আদা। ইয়াত কোনো পিঁয়াজ, নহৰু একো নালাগে, একেবাৰে সাধাৰণ ৰেচিপি। বনাই চাবচোন, খুব ভাল লাগে। গেছ অন কৰিলোঁ। কেৰাহী গৰম হৈছে। মই অকণমান ইয়াত মিঠাতেল দিম, মাছখিনি ভাজিম। মাছখিনি ভাজিবলৈ মাছত হালধি নালাগে, কাৰণ হালধি আমি বটি দিমেই যিহেতু। আমি মাছত অকল নিমখ লৈ আমি মাছখিনি নিমখেৰে ভাজিম মাছখিনি। তেলখিনি গৰম হৈছে, ভালদৰে ভাজি ল'লোঁ। ইয়াত অকণমান তেল দিছোঁ। এইবাৰ কালজিৰা অকণমান দিম। এইখিনি ধুনীয়াকৈ ফুটিছে। এইবাৰ ইয়াত আকৌ হালধিখিনি দিম। এইখিনি অকণমান ভাজিব লাগিব। ইয়াত আদা বটাখিনি দিম। এইখিনি অকণমান ভাজিব লাগিব, ধুনীয়াকৈ ভাজি ল'ব। হালধি দিব নালাগে, নিমখ অকণমান দিলে হ'ল। নিমখ আপোনাৰ সোৱাদ অনুযায়ী দিয়ক। যিহেতু কৰোণা, এইখন আঞ্জা খুবেই ভাল। চৰ্দিৰ কাষতো কাম দিব, আপোনাৰ সকলোতে কাম দিব। হজম শক্তি বঢ়াব। হালধি আছে, আদা আৰু হালধি হজম শক্তি বঢ়ায়। এইবাৰ গোলমৰিচৰ গুড়িখিনি দিম। মই বটি লৈছোঁ। মই গোলমৰিচখিনি দিম, গোটা আছে। ইয়াত কিন্তু কেঁচা জলকীয়া নিদিয়ে, পিঁয়াজ আৰু আদা নহৰু নিদিয়ে দেই, টেষ্টটো বেলেগ হৈ যাব। তেনেহ'লে একো নিদিয়ে। ইয়াত এতিয়া পানী বেছি নিদিব, অকণমান পানী দিব, বেছি পানী নিদিয়ে। অকণমান সময় উতলিব দিয়ক। 10 মিনিটমান উতলিব দিয়ক, তাৰপিছত নমাই থ'লে হ'ল। ধুনীয়াকৈ উতলটো আহি উতল খাইছে। আকৌ এখন হৈছে, এতিয়া নমাই দিলে হ'ল। ইয়াত আপুনি ধনিয়া দিলে ধনিয়া দিব পাৰে, মই দিয়া নাই। দিলে ধনিয়াও দিব। এই শাকত ধনিয়া ব্যৱহাৰ কৰে, বনাই খাবচোন, খুব সোৱাদ লাগে।
ধন্যবাদ।